আসসালামু আলাইকুম এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত আমাৰো ভালেই। মই ইনচানাই আপোনালোক সকলোকে মোৰ চেনেল ইনচুছ ব্লগত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই এঠাইত আলহী খাবলৈ গৈছিলোঁ। তাৰে কিছুমান ভিডিঅ' মই ৰেকৰ্ড কৰি আনিছোঁ। তাকে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মই প্ৰথমতে এটি কথা ক'ব বিচাৰোঁ যে মই মাত্ৰ এটি চেনেলহে খুলিছোঁ আৰু ইয়াতে কিছুমান ভিডিঅ' বনাই পেলাই আপলোড কৰিছোঁ। বাকী সকলোখিনি আপোনালোকৰ হাতত। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ নাচায়, মোৰ চেনেলটোক ছাবস্ক্ৰাইব নকৰে, মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ নকৰে, তেতিয়াহ'লে মোৰ এই চেনেলৰ একো অস্তিত্বই নাথাকিব। সেয়েহে মই আপোনালোকক অনুৰোধ জনাইছোঁ যে প্লিজ মোৰ ভিডিঅ'বোৰ চাওক, মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰক আৰু মোক ছাপোৰ্ট কৰক। কাৰণ আপোনালোক অবিহনে মোৰ চেনেল কেতিয়াও এটা চেনেল হৈ নাথাকে। যদিহে আপোনালোকে মোক ছাপোৰ্ট কৰে, তেতিয়াহে মোৰ চেনেলৰ গ্ৰ'থ হ'ব বা মই আগুৱাই যাব পাৰিম। চ' প্লিজ 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 মোক ছাপোৰ্ট কৰক আৰু মোক আগুৱাই লৈ যাওক। আপোনালোকৰ লগত কথা পাতি থকা সময়তে মাহীহঁতৰ ঘৰ আহি পালোঁ। আমি এতিয়া নামিছোঁ, টেম্পুলৈ আহিছিলোঁ, টেম্পুৰ পৰা নামিছোঁ আৰু এয়া মাহীহঁতৰ ঘৰত সোমোৱা পদূলি মুখখিনি। বেৰাবিলাকত বৰ ধুনীয়াকৈ ৰং দি থৈ দিছে, ৰঙা, সেউজীয়া, বগা, কমলা। আৰু একেবাৰে গেটটো খোলাৰ পিছতেই মানে দুৱাৰ কাষত বোৱাৰীজনীয়ে ইমান ধুনীয়াকৈ ফুলবোৰ ৰুই থৈ দিছে। আমি এতিয়া অকণমান ভিতৰত বহোঁ। অকণমান সময় বহাৰ পিছত আমাক চাহপানী খাবলৈ মাত দিলে। প্ৰথমতে চৰবত খাবলৈ দিছিল। চাহৰ লগত খাবলৈ ইয়াতে দিছে পাতলা পিঠা, আম, কল, চিঙেৰা, জিলাপি। আমি চাহপানীখিনি খাই লওঁ, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। চাহপানী খাই মেলি অকণমান কথা পাতি পেলাই মই অকণমান বাহিৰলৈ ওলাই আহিলোঁ। ভাবিলোঁ বোৱাৰীজনীয়ে ৰোৱা গছবোৰ অকণমান আপোনালোকক দেখাওঁ। এয়া চাইছেনে, এইবোৰ হেনো তাই নাৰ্চাৰীৰ পৰা লৈ আহিছে। এয়া ইমান ধুনীয়া লাগিছে নহয়, বহুত ধুনীয়া লাগিছে ফুলবোৰ। মানে মই এনেকুৱা সৰু সৰু মানে গছৰ মানে যিটো ফুল নুফুলে গছবোৰ বৰ ভাল পাওঁ। এয়া তাৰ পৰা ওলাই এয়া বেৰাখন, নানা ৰঙৰ ৰঙীন বেৰাখন। এয়া ভিতৰত কেইটামান ভেন্দি ৰুইছে আৰু জলকীয়া, তেনেকৈ কিবা কিবি ৰুইছে আৰু বোৱাৰীজনীয়ে। তুলসীৰ গছ। মাহীহঁতৰ একদম ঘৰৰ সন্মুখতে ইহঁতৰ ৰাস্তাটোৰ লগতেই নদীখন। বৰ ৰিক্স হয়, যেতিয়া বানপানীৰ সময় হয় তেতিয়া মাহীহঁতৰ ঘৰৰ ভিতৰত পানী উঠি যায় একেবাৰে। আৰু এয়া কাষতে মধুৰিআমৰ গছ, মাহীয়ে মধুৰিআম পাৰি আছে। বাৰীখনত নতুনকৈ আকৌ তামোলৰ পুলি কিছুমানো লগাইছে আৰু পুৰণা তামোল গছবিলাকতো আছিলেই, তাতে আৰু নেমু টেঙা। আৰু সেইটো বাৰীৰ দৰে এইটোতো মানে সেইটো বাগিচাৰ দৰে ইয়াতেও কেইটামান জলকীয়াৰ গছ। আৰু এইটো চাইছেনে, জবা ফুল, ইমান ধুনীয়া দেখা গৈছে। বাৰীখনটো দেখুৱালোঁ, এতিয়া অকণমান ভিতৰত সোমাই যাওঁ আৰু নতুন কইনাজনীৰ বস্তুবোৰ চাওঁ। মোৰ কিন্তু কইনাৰ বস্তুবোৰ চাই, মানে কইনাৰ ফাৰ্নিচাৰ চাই বৰ ভাল লাগে। মই ভাবোঁ সকলোৰে ভাল লাগে চাগে। ব'লক চাওঁ। আমি দৰজাখন খোলাৰ লগে লগে ড্ৰয়িং ৰুমত এণ্ট্ৰি কৰিলোঁ। ড্ৰয়িং ৰুমটো তাই বহুত ধুনীয়াকৈ সজাই থৈছে, ভাল লাগিছে, একদম পৰিপাটিকৈ সজাই থৈছে। আৰু এয়া চফাবোৰ ধুনীয়া লাগিছে। এইটো ওপৰত কভাৰ দিয়া আছে, তাই কভাৰেৰে ঢাকি থৈ দিছে। আৰু এইটো ডাইনিং টেবুলটো বহুত ধুনীয়া লাগিছে। তলত এনেকুৱা এটা বক্স দিছে য'ত ফুলদানিবোৰ সোমাই থ'ব পাৰি আৰু গ্লাছ দিছে যাতে ফুলদানিবোৰ শ্ব' হয়। আৰু ওপৰত এনেকৈ ধুনীয়াকৈ এটা ফুলদানি, দুটা ঠগি আৰু আমাৰ কোৰাণ শ্বৰীফো আছে ওপৰত।
চ' গোটেই ঘৰটো তাই বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু এইটো ড্ৰিম কেচাৰ এইটো হেনো তাই নিজে বনাইছে। চ' ভাল লাগিছে, বহুত ধুনীয়া লাগিছে ড্ৰিম কেচাৰটো, বহুত ধুনীয়াকৈ বনাইছে, মানে ধৰিবকৈ নোৱাৰি যে ঘৰত বনাইছে বুলি। মোৰতো প্ৰথমতে ভাবিছিলোঁ যে কিনি আনিছে নেকি। আৰু এইটো ভৰি মোচা, এইখনো ঘৰতে বনাইছে। ফুলদানি, চেণ্টাৰ টেবুলটো। এতিয়া আমি যাম বেডৰুমত, অকণমান বেডৰুমটো চাওঁ। আৰু বেডৰুমৰ আৰম্ভণিতে আছে বিচনাখন, আৰু ইফালে বিচনাৰ অপজিট ছাইডত আছে টিভি, টেলিভিশ্যন। আৰু এই পৰ্দা দি থকা সেইটো বাথৰুম, যিটোত পৰ্দা লগোৱা আছে। আৰু ইফালে এটা কৰিডৰ ছিষ্টেম আছে, তাতে আছে গডৰেজটো আৰু আলনাটো। আৰু এইটো তাৰ নেক্সট ৰুম, য'ত আছে তাইৰ শ্ব'কেছ, ফিল্টাৰ, ড্ৰেছিং আইনা। চ' ভালেই লাগিল চাই। চ' ৰুমবোৰ চোৱাৰ পিছত ভাত পানী খাই অকণমান সময় ৰেষ্ট লৈ আমি ওলালোঁ ব্ৰিজ চাবলৈ। ইয়াতে এটা ফেমাছ ব্ৰিজ আছে হেনো, য'ত হেনো চবেই ফটো উঠে। চ' আমি ভাবিলোঁ আহিছোঁই যেতিয়া অকণমান যাওঁ ফেমাছ ব্ৰিজটোৰ কাষত। আৰু এয়া নদীৰ কাষেৰে গৈ আছোঁ। ইমান ভয়ানক লাগে নহয়। এতিয়াতো বাৰু বৰষুণ, এইবাৰ মানে কি বৰষুণ মানে আছেই, কিন্তু আগৰ তুলনাত বহুত কম। আৰু বানপানীও এইবাৰ নাই, কিন্তু যেতিয়া মানে আগতে যেতিয়া বৰষুণ দিয়ে বা বানপানীৰ সময় হয়, তেতিয়া কিন্তু এইবিলাক একেবাৰে ভয়াৱহ অৱস্থা হৈ পৰে। আৰু এয়া আমি ব্ৰিজৰ কাষ আহি পালোঁ। চাৰিওফালে সেউজীয়া পৰিৱেশ, ভালেই লাগিছে। বেলেগ একো নহ'লেও আমাৰ চকুৱে শান্তি পাই আছে, কাৰণ চকুৱে সেউজীয়া বস্তু চালে হেনো ভাল পায়, মানে আৰাম পায়। চ' এয়া ব্ৰিজৰ ওপৰত উঠিলোঁ, এয়া ব্ৰিজৰ দুটা কাষ। চ' আমি ইয়াতে অকণমান ৰখি পেলাই ফটো চটো উঠি এতিয়া আকৌ ঘৰলৈ যাবলৈ ওলালোঁ। ঘৰলৈ মানে মাহীহঁতৰ ঘৰলৈ। এয়া চাৰিও কাষটো অকণমান দেখাই দি আছোঁ। আৰু এতিয়া ঘৰত যাই পেলাই আৰু আমাৰ নিজৰ ঘৰলৈ যাবলৈ ওলাম আৰু। চ' মাহীহঁতৰ ঘৰত আহি পালোঁ। এইটো আৰু এটা বেলেগ ঘৰ তেওঁলোকৰে। চ' আমি এতিয়া নিজৰ ঘৰত যাবলৈ ৰেডি হওঁ। আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। কিন্তু তাৰ আগতে যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিলৈ ইমানখিনিয়ে। আপোনালোক সকলোকে মোৰ নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে বাই বাই, খুদা হাফিজ, চাই থাকিব।